তা কি নাম তোমার? আমার নাম রাহুল দাস। তোমার কি নাম? সিন্টু দাস। তোমার হয়েছে কাইসুলু আছে। দেখো কি নাম? বিশাল দাস। তোমার আমার নাম দুর্গতি। মানে স্কুল জানা তখন কিয় নাযা? কোন জানে? স্কুল নাযা? স্কুলত গেলি ধুনীয়া চাকৰি পাবা, গাড়ীত ঘূৰিব পাৰা। এই যে গাড়ী যাই আছে, গাড়ীত যাব পাৰবা, গাড়ীত যাব পাৰবা হয় না? স্কুলত পঢ়লে তাৰমানে কি এনেকৈ খোজ পাব নালাগে, বঢ়িয়া চাকৰি পাবা না, জব পাবা। পাবি না নাপা? পাম। অঁ, মন আছে না পঢ়াৰ? মই পঢ়লি পঢ়বি। পঢ়িম। তই পঢ়বি না স্কুল? মই পঢ়লি পঢ়িম। তই পঢ়বি? এই চতুই মাই দেউতাই আছে না তোহাৰ? দুইটা আছে মানে। হা? দুইটা আছে মানে। অ ক খ জানো না তখন? পঢ়বা দে। লাজ কিয় কৰছা? হা? কোৰানে? কিয় লাজ কৰছা? মইতো তোহাৰ লগ। লাজ কোৰানে? হা? অ জানা না? অ ক খ জানা না? এটা পাহাৰি গৈছো। দেখোচোন। তই জানা হোৱা? নহয় পাহাৰি গৈছো। 1 2 পাঁচশো সব। তই জানা না? 1 2 1 2 3 4 5 6 9 10 জানা না? দেখোচোন 1 পৰা 10 লগিন দেখো জানা তুমি। তই জানা না? তই জানা 1 পৰা 10 লগিন? হা? জানে। তোৰ চুলি কাটবা লাগিব, চুলি সি লম্বা হৈছে তই। হাফ পেণ্টটো চাই কাটবি না চুলি? দুটা ঠিকে আছে, সৰু হৈ আছে চুলি। হা? আমি কি খাবি? খাচ্ছো। কিয় খাবি না? খাবি কিন্তু তই নাখা? কিয় নাখা তই? কি খাবি তই? তই খাবি? তই কি খাবি? তই কি খাবি? লাজ কিয় কৰছা? হা? হোটেলত। তই কি খাবি? ভাত ক'ত পাই ওচৰত? বুঢ়ীৰ দোকানত যাব লাগিব। ওচৰত দোকান হোটেল আছে না? ওচৰত দোকানত যাব লাগিব। তাতে কি পায়? ৰুটি চুটি পায়? পুৰি চুৰি ৰুটি চুটি পায়? পাই নাখো। কিয় নাখা? তই খাবি না? মই পৰঠা খাম। পৰঠা খাবি? তই কি খাবি? তই পৰঠা খাবি? চ তই চুলি কাটি দিম আহ। তই চুলি কাটিব লাগিব। পুৰা কাটবি নে? পুৰা একদম সৰু সৰু করে কাটি দিব। হ্যাঁ মেশিন নাই, লাইন নাই যে আজি। লাইন থাকলে মেশিনত হলা হয়। দেখো দে কেঁচি দি কাট। কি খাবি ক? কি খাবি? পুৰি খাবি? আৰু কিবা খাবি না? এই এটা খাবি? গোটেইকেইটাৰ কাৰণে হ'ব? এইটো খাবি? কালাকন। এই পুৰি এটা না দুটা? পুৰি কেইটা খাবি? কেইটা খাবি পুৰি? তই তই এটা খাবি আৰু কালাকন এটা। বুঢ়া বস্তু কিবা খাই নেকি? চিখৰ টিখৰ খানা তই কিবা নাখাৱ না? বঢ়িয়া ভাল। চুলি কাটি কেনে লাগছে?
ভাল লাগিছে ভাল লাগছে না আপোনাৰ এতিয়া কেনেহেন কওঁ কেনেহেনকে আপোনাক চেঞ্জ কৰি আপুনি যে নালগে দে আৰু মই আছো নহয় তোমাৰ লগত তোমাৰ স্কুলত যাবি হা স্কুলত যাবি দে আপুনি আহিম কিন্তু ইয়াতে আকৌ মোক দেখাবলৈ কোনোবা এদিন মাতিম কিবা লাগে যদি কবি হা হা আজি যাওঁলে দোস্ত ভিডিঅ'টোত সকলোতকৈ ভাল লগা চিনটো আছিল ল'ৰাবিলাকৰ মুখত হাঁহি আৰু তাৰে এজন ল'ৰাই ইম'চনেল হৈ কান্দিছিল যেতিয়া মই তাক সুধিছিলোঁ তুমি কিয় কান্দিছা বুলি তেতিয়া সি এটা বহুত দুখ লগা কথা কৈছিল সকলো মানুহে আমাক ইগন'ৰ কৰে কোনেও আমাৰ লগত ভালকৈ কথা নকয় কিন্তু আপুনি বহুত বেলেগ আমাৰ লগত ইমান ভালকৈ কথা পাতিছে ইমান ভাল ব্যৱহাৰ কৰিছে সেইকাৰণে মই কান্দিছোঁ দোস্ত আপোনালোকক মই এটা অনুৰোধ কৰিছোঁ কি আপোনালোকে এনেকুৱা ল'ৰা ছোৱালী দেখা পালে তেওঁলোকক প্লিজ ইগন'ৰ নকৰিব কাৰণ মানুহক মৰমৰ দৰকাৰ নমস্কাৰ যদি আপোনালোকে মোৰ এই মিছনটো ভাল পাইছে তেনেহ'লে প্লিজ মোক ছাপোৰ্ট কৰি মোৰ এই চেনেলটোক ছাবস্ক্ৰাইব কৰক আৰু আপোনালোকে আপোনালোকৰ বন্ধু বান্ধৱীৰ লগত মোৰ এই চেনেলটোৰ ভিডিঅ' প্লিজ শ্বেয়াৰ কৰক নমস্কাৰ